অসমত থৈগৈ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। একেবাৰে আমি ৭০টা বছৰ দেখি আছো এইবিলাক। কিন্তু এতিয়া কথা হ'ল, আমি আগতে যিবিলাক ধৰক বিভিন্ন ধৰণৰ মাধ্যম আন্দোলন হওক বা বিদেশী বিতৰণৰ ক্ষেত্ৰত যিবিলাক আন্দোলন হৈছিলে বা অন্যান্য যিবিলাক শোধানাগাৰ আন্দোলন, এইবিলাকত কিন্তু ঐক্যবদ্ধ আন্দোলন হৈছিলে। ইয়াত কোনো গোষ্ঠীগতভাৱে বা বিভক্ত হৈ আন্দোলন কৰা নাছিলে। গোটেই স্থলী হিচাপে এটা ভইচ দি এটাই শব্দ হৈছিলে। এই শব্দৰ প্ৰতিধ্বনি ইমানেই মানে বিকট আছিলে, দেল্লীটো টক্কৰ মাৰিবলৈ, দেল্লীও মানে লৰচৰ কৰিবলৈ, দেল্লীটো ভূমিকম্পৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে। কিন্তু আজিৰ যিটো মানে আন্দোলনৰ ধাৰা, এইটো বিভক্তভাৱে আগবাঢ়ে বা বিভক্তভাৱে আন্দোলন কৰা পৰিলক্ষিত হৈছে। এইটোতো এইকাৰণে কৈছো, এই ধৰণে যদি আন্দোলন কৰা হয় তেতিয়াহ'লে কিন্তু দিল্লীয়ে কেতিয়াও ইয়াত সন্মান নজন্মায় আৰু বৰঞ্চ আৰু বেছি মানে কি কয়, আমাক বিভিন্ন ধৰণৰ কলা আইনবিলাক, বিভিন্ন ধৰণৰ আমাৰ যিটো অচিত্য বিপন্ন হোৱা আইনবিলাক আমাৰ ওপৰত জাপি দিয়া বা দিবলৈ চেষ্টা কৰিব। কিন্তু আজি যিটো কেবৰ কথাটো, কেবখন অতিকৈ এটা সাংঘাতিক এখন মানে এখন আইন বা এখন আইন প্ৰৱৰ্তন কৰিবলৈ বিচাৰিছে। এই যদি কৰে অৱশ্যে সংগীৰ মানুহ যে দুৰ্যোগত ভুগিব, এইটো এটা একেবাৰে সত্য কথা। ইয়াক কিন্তু প্ৰতিহত কৰিবলৈ হলে আমি আকৌ কৈছো যে ঐক্যবদ্ধ সংগ্ৰাম, আৰু ঐক্যবদ্ধ সংগ্ৰামেই নহয়, ইয়াত ঠিক প্ৰণালীবদ্ধভাৱে যাব লাগিব। ইয়াৰ ৰণকৌশল কেনেকুৱা হ'ব লাগিব, এইবিলাক চব তাৰ ওপৰতে ডিপেণ্ড কৰিছে। ৰণকৌশল যদি ঠিক হয়, শৃংখলাবদ্ধ ঐক্যতা যদি থাকে, তেতিয়াহ'লে এই সংগ্ৰামৰ যিটো গতি প্ৰবল হ'ব আৰু লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। ইয়াৰ বিপৰীতে আমি যি দেখি আছো, যোৱা বহু আমাৰ বুদ্ধিজীৱীসকলে কৈছে, সমাজৰ গণ্যমান্য ব্যক্তিসকলে কৈছে, এই ঐক্যবদ্ধ সংগ্ৰামৰ কাৰণে প্ৰস্তুত হওক, কেৱল বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন কৰক। এই কথাবিলাক সকলোৱে উপদেশ দি আছে, মতামত দি আছে, তাৰ লগতে আমিও দি আছো। কিন্তু অতি দুৰ্ভাগ্য কথা, আমি কৃষক মুক্তি নেতাসকলকো কৈছো, আছু নেতাসকলেও কৈছো, ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰক। নহলে কিন্তু আমি ভাবিবলৈ বাধ্য হ'ম এই কেন্দ্ৰীয় সংগ্ৰামৰ নামত এটা পেট প্ৰৱৰ্তা আৰু নিজক প্ৰতিষ্ঠা কৰা নিজৰ উদ্দেশ্য বা যিবিলাক অদৃশ্য যিবিলাক উদ্দেশ্য আছে, সেই উদ্দেশ্যবিলাক পূৰণ কৰিবৰ কাৰণে অযথা এইখিনি মানুহক ব্যৱহাৰ কৰা নিচিনা এটা পৰিলক্ষিত হ'ব। আৰু এইটো হৈ আছেতো আজি অতি দুৰ্ভাগ্য কথা। আমি দুদিন বহুদিনৰ পৰা আমি চিঞৰি আছো, বিশেষকৈ ছাত্ৰ সন্থাৰ উপদেষ্টা সমুদ্ৰ ডাঙৰীয়াক কৈছো, কৃষক মুক্তি সংগ্ৰাম উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক কৈছো, বা অন্যান্য যিবিলাক জনগোষ্ঠীয় বা অসমৰ সামাজিক সংগঠন সকলোকে একগোট হৈ একেখন প্লেটফৰ্মত আহি দিল্লীৰ বিৰুদ্ধে জাগৰিত হওক বা আন্দোলনৰ ধ্বনি তোলক। ইয়াৰ বিপৰীতে কিন্তু এই ঐক্যৰ ফালে নিদি বেলেগে যিটো মানে ব্ৰতি থকা নিজৰ প্ৰতিপত্য বৰ্তাই ৰাখিবৰ কাৰণে কেৱল সংগ্ৰাম কৰা দেখা গৈছে। এইকাৰণেও কৈছো, আকৌ কৈছো, আমি যদি এইটো নহয় তেতিয়া আমি ভাবিবলৈ বাধ্য হ'ম। আজি সংগ্ৰামত যিসকল আন্দোলনত যিবিলাক ব্ৰতি হৈ আছে, যিবিলাক নেতাই লিড লৈ আছে প্ৰতিটো দল সংগঠনক, সেইবিলাকৰ ওপৰত আমি আঙুলি টুৱাবলৈ বাধ্য হ'ম যে এনেকৈ এই ধৰণৰ সংগ্ৰাম কৰিলে অসমৰ মানুহে একো নাপায়, বৰঞ্চ এই আগৰ যিটো মানে তথাকথিত মানে যিটো অসম চুক্তি, এই তেনেকুৱালৈ পৰিণত হ'ব। আৰু দিল্লীয়ে কেতিয়াও এই ধৰণৰ সংগ্ৰামক ভয় নকৰিব। আৰু এইখিনি আমি আকৌ এবাৰ কৈছো, এতিয়াও সময় আছে, আছু, কৃষক বা অন্যান্য যিসকল জাতীয় সংগঠন এখন প্লেটফৰ্মত আহি একগোট হৈ দিল্লীৰ বিৰুদ্ধে সোচ্চাৰ হওক। যদি দিল্লীৰ বিৰুদ্ধে কেবৰ বিৰুদ্ধে সোচ্চাৰ হয়, কিন্তু ইয়াত কেতিয়াও ইমপ্লিমেশ্যন কৰিব নোৱাৰে। যদি দিল্লীত বিজেপি চৰকাৰৰ এবছলিউট মেজৰিটি আছে, সিহঁতি কৰিব পাৰে। এখন আইনত প্ৰয়োগ কৰিলেও ইয়াত অসমৰ মাটিত প্ৰয়োগ কৰিব নোৱাৰা আমি ব্যৱস্থা কৰিব পাৰিম, যদিহে আমাৰ ঐক্য থাকে। এই কথাটো মই আপোনাৰ চেনেলৰ যোগেদি অসমৰ মানুহক জনাবলৈ বিচাৰিছো, অসমৰ জনগণক
যিসকল জনগণে কেব বিৰোধী আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে তেখেতসকলকো মই এইটো আহ্বান জনাইছোঁ। মই প্ৰফুল্ল মহন্ত ডাঙৰীয়াক মই এইটো আহ্বান নহয়, মই তেখেতক সতৰ্ক কৰি দিবলৈ বিচাৰিছোঁ। আৰু এনেকুৱা ধৰণৰ এই সময়ত এটা জাতিৰ দুৰ্যোগৰ সময়ত জাতীয়তাবাদী শক্তিটো ঐক্যবদ্ধ কৰি ৰাখিব লাগে। আৰু ঐক্যবদ্ধ নকৰি তেখেতে এটা বিভাজনমুখী যিটো মানে পৰিকল্পনা ৰৈছে, এইটো কিন্তু অসমৰ মানুহৰ কাৰণে, অসমৰ ফলগিৰিৰ কাৰণে এইটো কেতিয়াও শুভকৈ নাহে, শুভ নহয়। আৰু সেইকাৰণে তেখেতক কৈছোঁ, তেখেতে এইবিলাক দল ভঙা কাৰবাৰটোক এৰিব লাগে। আগতেও কৈছিল তেখেতে আগতে দল ভাঙিছিলে আৰু বহু কষ্টৰ বিনিময়ত এই যদি আকৌ ঠনলৈ উঠিছে, ঠনলৈতে অসমৰ মানুহৰ যিটো জাতীয়তাবাদী চিন্তা চৰ্চাটো, জাতীয়তাবাদী যিটো দল বা ৰাজনৈতিক দলৰ ওপৰত আস্থা ৰাখি কিছু হ'লেও আগুৱাই গৈছিল। এই সময়ত কেৱল মাত্ৰ নাম লৈ জাতীয়তাবাদী দল এজিপিক ধ্বংস কৰাটো তেখেতে কৰিব নালাগে। জাতীয়তাবাদী দল এজিপিয়ে অনা নাই, এই কেব আনিছে মানে ভাৰতীয় জনতা পাৰ্টি বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে তেখেতে সোচ্চাৰ হ'ব লাগে, বিজেপিৰ বিৰুদ্ধে যি ধৰণে উগ্ৰ হ'ব লাগে তাৰ বিপৰীতে কিন্তু এইটো বিজেপিৰ বিৰুদ্ধে নৰম হৈছে আৰু নিজৰ দলে এজিপিৰ মানুহৰ বিৰুদ্ধে হৈছে। এইটো কিন্তু আমি এটা গন্ধ পাইছোঁ। এই গন্ধ এনেকুৱা কাম কৰিব নালাগে। তেখেতে বাৰে বাৰে নিজৰ দলটোকে ভাঙিব বিচাৰিছে। আমি জানো প্ৰফুল্ল মহন্তৰ সময়ত যেতিয়া মানে মুখ্যমন্ত্ৰী আছিলে অসমৰ তেতিয়া তেখেতৰ একেবাৰে বিজেপিৰ লগত সনা পিঠা। তেখেতৰ ৱাইফ জয়শ্ৰী মহন্ত বিজেপিৰ একেবাৰে ব্যাপক নেতা প্ৰমোদ মহাজনৰ এটা সুসম্পৰ্ক আছিল। এই কথাটো সকলোৱে জানে। আৰু সেইটো সময়তো তাৰ ওপৰত ভৰ দিয়েতো অসমত কলা অধ্যায় মানে কি কয় গুপ্তঘাতক জন্ম দিছিলে। কিন্তু জয়শ্ৰী মহন্তৰ দ্বাৰাইতো হৈছিলে, প্ৰফুল্ল মহন্তৰ দ্বাৰাই হৈছিলে। আকৌ ইয়াৰ পৰৱৰ্তীটো আকৌ যিবিলাক আকৌ এজিপি হৈছে, এজিপি যেতিয়া খণ্ডই দিছে এজিপিক ভাঙুমুখী কৰে। কিন্তু এই কেৱল বিৰুদ্ধত তেখেতে দেলহিতকৈ বেছি প্ৰেচাৰ দিব লাগে, দেলহিৰ বিৰুদ্ধে খুন্দা দিব লাগে, বিজেপি খুন্দা দিব লাগে। এই যিটো নিজৰ ঘৰৰ মানুহ আজি নহ'লেও কাইলৈ এইটো অসমৰ যিটো অসমৰ সমগ্ৰ মানুহ যেতিয়া একপক্ষৰ হ'ব, এজিপি আহিবলৈ বাধ্য, এজিপি আহিবলৈ যিটো সময়ত দেলহিক বেছি প্ৰেচাৰ দিব লাগে সেই সময়ত প্ৰফুল্ল মহন্তই কৰিছে কি এজিপি নিজৰ সতীৰ্থসকলক প্ৰেচাৰ দিবলৈ চেষ্টা কৰিছে। এইটো কিন্তু মানে এইটো জাতি ধ্বংসীৰ নিচিনা। এজিপি আমাক লাগিব, এটা জাতীয়তাবাদী ৰাজনৈতিক দলটো আমাক লাগিবই। কিন্তু ভুল ভ্ৰান্তি হ'ব পাৰে। ভুল ভ্ৰান্তি হোৱাৰ অৰ্থ নহয় যে এই মানে বিশেষকৈ কেইজনমান ব্যক্তিক বা গালি অপনি পাৰি বা ৰেজিগনেশ্যন দিয়াই কেবখন মানে ইয়াত গৃহীত নহ'ব এই কথা নহয় যে কেব গৃহীত কৰিব পাৰে। কাৰণ এজিপি তাত একো কৰণীয় একো নাই। অতুল বৰা ডাঙৰীয়া হওক, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী ডাঙৰীয়া হওক, কেৱল বিৰুদ্ধত কৰা একো মানে কেৱল বিৰুদ্ধত বা কেব মানে বিৰোধ কৰিব পৰা ক্ষমতা নাই। এই ক্ষমতা নাই বুলি জানিও তেখেতে বাৰে বাৰে এই তিনিজন মানুহক মানে মানুহৰ বিৰুদ্ধত সোচ্চাৰ হৈছে আৰু তেখেতে হৈছে লগতে অন্যকো উচতাই দিছে। অন্যখিনি বুজাব লাগিব, সময়লৈ অপেক্ষা কৰিব লাগিব। এই সময়ৰ যি কেবখন সম্পূৰ্ণৰূপে কেবখন আইনত পৰিণত কৰি তাৰ পিছত যি অসমৰ মাটিত প্ৰয়োগ কৰিবলৈ বিচাৰে তেতিয়া এজিপিয়ে কি পদক্ষেপ ল'ব, এইটোৱে আচল ষ্ট্ৰেটেজি হ'ব লাগে। তাৰ পৰিৱৰ্তে আৰু এটা ইণ্টাৰেষ্টিং কথা কালি আমি গম পাইছোঁ, যিটো সময়ত আমি সমুদ্ৰ ডাঙৰীয়াক যে প্ৰকাশ্যই আহ্বান কৰিছোঁ, তেখেতক অনুৰোধ কৰিছোঁ যে গোটেই জাতিটো ঐক্যবদ্ধ কৰি কৃষক মুক্তিকো সেইদৰে কৃষক মুক্তিকো কোৱা হৈছে ঐক্যবদ্ধ সংগ্ৰামৰ পাতনি মেলিব লাগে। এতিয়া আৰু 17টা দল, মোৰ লগত 17টা দল বা আছুৰ লগত 30টা দল আছে, এইবিলাক কৰি মানে অহংকাৰ ভাৱ দেখাই আন্দোলনটো বিপথে পৰিচালনা কৰিব নালাগে বুলি কালিও কৈছোঁ। মই আজি একেবাৰে আকৌ কালি এই পৰিস্থিতিটো মই ক'বলৈ বিচাৰিছোঁ। কালি আমি গম পাইছোঁ যে এটা মানে অকল টিভি চেনেলৰ স্বত্বাধিকাৰী এখন বাতৰি প্ৰিণ্ট মিডিয়াৰ বাতৰি কাকতৰ স্বত্বাধিকাৰী লগতে প্ৰফুল্ল মহন্ত আৰু সমুদ্ৰ ডাঙৰীয়াই মানে গোপনে মিলিত হৈ কি ৰচনা কৰিছে
এইটো ঐক্যবদ্ধ ৰচনা কৈছে না ঐক্যবদ্ধ সংগ্ৰামৰ কথা কৈছে না না অন্য নিজৰ নিজৰ মানে হৃদয়ত সোমাই থকা অন্তৰত সোমাই থকা যিবিলাক অদৃশ্য তাৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে তেখেতসকলে মিলিত হৈছে না অন্য কিবা উদ্দেশ্য আছে আমাৰ কিন্তু সন্দেহ হৈছে আৰু যদিও অন্য